নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ চেনেল দিব্য অসমলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ আটাইতকৈ ডাঙৰ খবৰ, আৰু মই আশা কৰোঁ এই খবৰটোৱে কি ঠিক এই বছৰৰ আপোনালোকৰ আটাইতকৈ ডাঙৰ খবৰ হ'ব। সেই ডাঙৰ খবৰটো হৈছে বন্ধুসকল, আজি প্ৰকাশ পাইছে অসম পুলিচ কনষ্টেবল কামাণ্ডো বেটেলিয়নৰ PST ৰিজাল্ট, আৰু প্ৰায় 1-2 ঘণ্টাৰ ভিতৰতে বা আজিৰ ভিতৰতে অসম পুলিচ SI ৰিজাল্টটো প্ৰকাশ পোৱাৰ বহুতেই সম্ভাৱনা আছে। নটিছখন চাই লওক। অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম ৰেহাৰবাৰী গুৱাহাটী। নটিছ ৰেফাৰেন্স recruitment for 2,450 post constable AV in Assam Commando battalions in pursuance to advertisement dated 7/12/2021. The result of PST and PET has been uploaded on SLPRB website. Candidates are requested to visit SLPRB website for detailed information. The shortlisted candidates are requested to download their admit card from SLPRB website to appear in the psychometric test. বন্ধুসকল, আপোনালোকে এতিয়া আপোনালোকৰ যি সাইকোমেট্ৰিক টেষ্ট হ'ব সেই টেষ্টৰ বাবে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি আলোচনা কৰিম ৰিজাল্টটো কেনেকৈ চায়। ইয়াত আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব। অফিচিয়েল ৱেবছাইটত যায় যিটো ৰিজাল্ট পৰ্টেল আছিলে তাত আপোনালোকে ক্লিক কৰিব, আৰু তাত ক্লিক কৰিলে আপোনালোকে দেখিব যে আপোনালোকৰ ৰিজাল্টটো তলত দিয়া আছে, আৰু তাত ক্লিক কৰি আপোনালোকৰ যিখিনি আপোনালোকৰ ডিটেইলছ আছিলে, এপ্লিকেশ্যন নাম্বাৰ হওক বা ডেট অফ বাৰ্থ গোটেইখিনি আপোনালোকে দিব লাগিব, তেতিয়া আপোনালোকে আপোনালোকৰ ৰিজাল্টটো পাই যাব। এতিয়া চাব তলৰ নোটটো, দ্য ডেট অফ ডাউনলোডিং এডমিট কাৰ্ডছ উইল বি এনাউন্সড শ্বৰ্টলি। বন্ধুসকল, যদি এই ভিডিঅ'টো আপোনালোকে উপযোগী বুলি ভাবে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল বন্ধু বান্ধৱী আজি মোৰ ভিডিঅ' প্ৰথম চাইছে তেওঁলোকক কৈছোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সমাপ্ত। জয় আই অসম।